গাইজ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'টো চাব। মই এতিয়া কেক বনাই দেখাম। এয়া চাওক বস্তুখিনি মই এতিয়া সানি ল'ম। এইটো চৰিয়া 1.5 কাপ তেল দি দিব। এয়া দেখিছে এয়া চাওক মই 1.5 কাপ দি দিছোঁ তেল। এয়া চেনি 1 কাপ লৈছোঁ। তাৰপিছত এতিয়া মই বেকিং দিম। চাওক এয়া মই ডিম ভাঙি লওঁ। ডিমকেইটা ভাঙি লওঁ। এয়া দেখিছে মই ডিম ভাঙি ল'লোঁ, মিলাই লৈছোঁ। এয়া চাওক তাৰপিছত মই ময়দা দি দিম। চেনিখিনি অকণ গলিবলৈ দিব। লগতে ময়দাটো দি দিলে খাম নাখাবও পাৰে। এয়া মই ময়দা দিছোঁ চাওক। ময়দা 1 কাপমান দি দিলেই হ'ল। মই কাপ এটাৰে জুখি লৈছোঁ। কাপ এটা আন্দাজ কৰি লৈছোঁ। এয়া চাওক মই 1 কাপ দি দিছোঁ। চামুচখনেৰে অকণ ঘুটি লওঁ। কেনেকুৱা হ'ব, একেবাৰে ডাঠ নকৰিব বস্তুটো। এয়া চাওক মই মিলাই ল'লোঁ। এতিয়া মই বনাম। এয়া চাওক এনেকৈ সানি ল'ব। বেছি ডাঠো নকৰিব, বেছি পনীয়াও নকৰিব, নহ'লে কেকটো ভাল নহ'ব। আৰু যদি অ'ভেন নাথাকে প্ৰেছাৰ কুকাৰতো বনাব পাৰি। মই এতিয়া অ'ভেন আছে যিহেতুকে মই অ'ভেনতে দিওঁ। এয়া চাওক মই কেকটো অ'ভেনৰ পৰা উলিয়াই আনিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।